সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো গুৱাহাটীৰ পৰা আমি কলিকতালৈ কৰা যাত্ৰাৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি পল্টন বজাৰৰ পৰা এয়াৰপৰ্টৰ মাৰ্চিডিজ বেঞ্চৰ যি বাছ ফেচিলিটিছ থাকে আমি তাতে গ'লোঁ। ইয়াত পাৰ হেড 100কৈ লয় আৰু ধুনীয়া ফেচিলিটি। আমি তাৰ পৰা এয়াৰপৰ্টলৈকে ৰাওনা হ'লোঁ। আমি এয়াৰপৰ্ট পালোঁ। তাত আমাৰ যিখিনি চেকিং প্ৰচেছ সেইখিনি ভিডিঅ' কৰিব নহ'লে। এয়া আমাৰ যিখন গেটেদি আমি যাম তাৰ ভিতৰ ভাগ। আমি তাতে বহি আছিলোঁ। যিহেতু আমাৰ নিজৰ চেকিং প্ৰচেছখিনি দেখাব নোৱাৰিলোঁ, সেয়ে ওপৰত গৈ পেলাই তলত কিদৰে চেকিং কৰা হয় সেয়া আপোনালোকক দেখুৱাবলৈ অলপমান চেষ্টা কৰিলোঁ। সকলোবিলাক হৈ যোৱাৰ পাছত আমি ফ্লাইটত উঠিলোঁ। এণ্ড হিয়াৰ উই গো। Customers are requested to maintain a safe distance. Before you leave the aircraft, So finally আমি কলকাতা আহি পালোঁ। আমাৰ অলৰেডি লেণ্ডিং হৈ গ'ল। চব হৈ যোৱাৰ পাছত আমি
এয়াৰপৰ্ট টু হাওৰা উবেৰ বুক কৰিলোঁ আৰু তাৰ পাছত আমি হাওৰালৈ বুলি গতি কৰিলোঁ। সেইদিনাখন আমি হাওৰাতে থাকিলোঁ। নেক্সট ডে আমাৰ মাণ্ডাৰমানীলৈ ট্ৰেইন আছিলে আৰু মাণ্ডাৰমানী আৰু দীঘাৰ ভিডিঅ' আপোনালোকলৈ সোনকালে আগবঢ়াম আৰু মোৰ ভিডিঅ'টো চাই থাকিব, কেনে পালে জনাব কমেণ্টত, আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।